কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল যাবলৈ গৈ আছোঁ পাতিৰ ওপৰতে বহি গৈছোঁ আমি পাতি দিবলৈ যোৱা বাকী বস্তু আছে আৰু এটা বস্তু ল'বলৈ আছে এতিয়া লগ গৈ কালি সময় নহ'ল ৰাতিও হ'ল যে হেণ্ডেল দিয়ে তলত আছে এইখিনি বস্তু যে এইখিনি বস্তু আমাৰ ফালৰ পৰা দিয়া নাই ডনেশ্যন গম পাইছেনে আমাৰ সদৌ অসম CRPF জোৱান এইখিনি আছে অল আছাম তেওঁলোকে ডনেশ্যন দিছে 100 টকা 200 টকা মই এতিয়া ছুটীত আহি আছোঁহি মোকে ক'লে যে তুমি দি থৈ আহাগৈ সদৌ অসম CRPF তেওঁলোকে দিছে 200 টকা 100 টকা যি যেনে যি পায় তেনেকৈ কৈছে যে দি থৈ আহাগৈ ৰেচন মই এনে ফোন কৰি লৈছোঁ ন মই হয় মেইন বাচন বৰ্তনখিনিয়ে এজনৰ ইমানে দেই হৈছে নে মানে কিবা এটা হওক বুলি মানে এগাল মানুহক দি লাভ নাই যিকেইটক দিম মানে তেওঁলোকৰ কিবা এটা মগৰি দিয়কচোন এইফালে আমাক কৰিবি আকৌ এইখিনি সভাপাঠী বস্তুকেইটা সোমোৱাতে দেখা আমাৰ মানে কি পৰিকল্পনাটো আছিলে কি খোৱা বস্তু অত্যাধিক পাইছে মানুহে কিন্তু নিত্য ব্যৱহাৰ্য যিখিনি জৰুৰী বস্তু সেইখিনি বস্তু যোগান ধৰিলে ভাল হ'ব বুলি ভাবি কিনি চিন্তা কৰি আমি এইখিনি লৈ গুচি আহিলোঁ তাৰমানে কি যি পায় মানে কিবা এটা ছেটিছফাই হওক আমি তেনেদৰে ভাবিলোঁ হয় কাৰণ খোৱা বস্তু এভেইলেবল কিন্তু যি এইখিনি নিত্য ব্যৱহাৰ্য যিখিনি বস্তু পালে মানুহ ছেটিছফাই হয় আমি সেইকাৰণে পৰিকল্পনাটো এনেধৰণে কৰিলোঁ হয় 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 সেইটোৱে হয় হয় সেই আইতাকে নিলা নাই বাৰু সেই বমাগৰাকী এতিয়া মুকুন্দ ডাইঘৰ আছে আপুনি বেয়া পায়ও লাভ নাই আৰু ডিমৌ এইখিনি যিখিনি বস্তু দিছে
এইটো আমাৰ ডনেশ্যন নহয় হা আমাৰ এইটো অল আছামত মানে অসমৰ মানে যিমানখিনি CRPF আছে তেওঁলোকে চবেই যিমান যি পায় 100 200 500 যোনে যি পাৰে 1000 তেওঁলোকে মোকে ডনেশ্যন মই এতিয়া ছুটীত আছোঁ 8 তাৰিখে যামগৈ মোকে ক'লে তই শিৱসাগৰ হয় ইয়াত তই জেগাবোৰ চিনি পা তই দেখে যা তেওঁলোকে মানে নগাঁও নলবাৰী য'ত যি জেগা ঢাকনিখন দিলে আকৌ এইটো ঢাকনিখন দিলে ডবাটো নাম আছে না দিব নহয় তাৰপিছত মন দিয়া ধূপ দিবি জানো ধূপটো দিলে তাৰপিছত এটা দাদু বছ